মামা কি হল মানে কথা বিষমেই দিল্লীত বোলে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ পৰা বিজেপিয়ে ভয় কৰে হয়নে এই আপুনি মোক দম দিছে যে আপুনি ভিডিঅ'টো এবাৰ চাই লওকচোন গৌৰৱ দাই নিজে কৈছে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী ডাঙৰীয়ানীৰ পৰা বোলে বিজেপিয়ে ভয় খায় বুলি কৈছে আকৌ মোক দম দিলে হ'ব নেকি চাওকচোন এবাৰ ভিডিঅ'টো দিল্লীত বিজেপিয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা ভয় কৰে সোনিয়া গান্ধী ডাঙৰীয়ানীৰ পৰা ভয় কৰে এতিয়া গম পালে মই ক'লে আপুনি বিশ্বাস নকৰে এতিয়া আপুনি কি ক'ব গৌৰৱ দা মোদী ইলেকশ্যনত জিকি আছে গতিকে মোদীয়ে ভয় কৰিব আৰু কাক ভয় কৰিব হাৰি থকা জনক ভয় কৰিব এটা পাগল নহ'লে এনেকুৱা কথা কয় নেকি মই ক'লো না ব্ৰেইনটো পাগল হ'ব লাগিব যে বিহাৰত এটাও চিট পোৱা নাই গতিকে ৰাহুলক মোদীয়ে ভয় কৰিব ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব মামা থাকিব লাগিব থাকিলে দিগদাৰ আছে